গাইজ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আনটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি কলেজৰ জানেনে চাদৰ মেখেলা পিন্ধি তাতে বগা ধৰিব পাইছে চাগে। আমি গৈ আছোঁ মইনাপুৰীয়া নামঘৰলৈ। সিদিনাখনি কৈছোঁ ঢেকীয়াখোৱা নামঘৰ আৰু আজি গৈছোঁ মইনাপুৰীয়া নামঘৰলৈ। মই নাজানো ঢেকীয়াখোৱা আঠিলে মানে চব ডাঙৰ ডাঙৰ নামঘৰ, তথাপিও মোৰ বিশেষভাৱে মইনাপুৰীয়া নামঘৰৰ ওপৰত বিশ্বাস আছে। আৰু নাজানো মই বিশ্বাসটো ক'ৰবাত পাইছোঁ, নাজানো ভাল লাগে, মই চবতে গৈ ভাল লাগে। সেয়া আজি সেইকাৰণে তাৰ পৰা আহোঁগৈ এপাক, নহ'লে ভাদ মাহ শেষে হ'ব। তেতিয়াহ'লে একেলগে মইনাপুৰীয়া নামঘৰ পৰিৱেশটো পাইছোঁহি। টুকটুক আমি এই আমি মইনাপুৰীয়া নামঘৰ পাইছোঁহি ন। নৰসিংহ মহাপ্ৰভু এয়া নামঘৰলৈ আহি পাইছোঁহি। নামঘৰত পূৰা মানুহ হৈ আছে। এয়া এইফালে আমি চাকি লৈছোঁ। এয়া এই তাইক অথনি বোলে টুকটুক বুলি ক'লোঁ, সেইকাৰণে টুকটুক ক'ব নালাগে, হিমাদ্ৰী ক'ব লাগে। এতিয়া হিমাদ্ৰী কলিতা কৰিম নেকি? নামে হেৰি মুখাৰিত হৈ আছে, ভাল লগা এয়া আমাৰ চুম্পি গৈ আছে চাকি লগাবলৈ। জেঠাইহঁতক বিচাৰি পোৱা নাই, ক'ত গ'ল? আমি বহি আছোঁ। চব মানুহ বহি আছে, আমি বহি আছোঁ প্ৰসাদ ল'বলৈ। আমাৰ দুজনী অহাৰ পৰা প্ৰসাদ খাবলৈ খুব মন গৈ আছে। এতিয়া প্ৰসাদ দিবহি তিনিজনী বহিছোঁ, মানুহেই মানুহ আৰু। এয়া ফাইনেলি আমাৰ প্ৰসাদ পালেহি। চুম্পি আমাৰ খাবলৈ মন যায়। ইয়াত এনেকৈ পলিথিনত কৰি কৰি দিয়ে, নহ'লে আকৌ ধেৰ মানুহ হয় যে এনেকৈ কৰি দিলে ভাল হ'ব। আচলতে আজিকালি চবতে এনেকৈয়ে দিয়ে আৰু। ওলালোঁ আৰু নামঘৰৰ পৰা। এয়া ফটো এখন ভিডিঅ'খন কৰি লৈছোঁ আৰু। এয়া নামঘৰৰ পৰা ওলাইছোঁ। ক'লৈ যাওঁ নাজানো, ভাতকেইটা খাই যামগৈ চাগে। ৰাতি 10টা বাজিলে, যিহেতু আমাৰ ঘৰ দূৰ, সেইকাৰণে আমি এতিয়া ভাত খাই যাম। টুকটুকে আমাৰ হোটেলত কি খাব? এয়া ইয়াতে সোনকালে শৰাই ভাঙিলে দেই, 9:30হে হৈছে। সেইদিনাখনি আমাৰ ঢেকীয়াখোৱা নামঘৰত দেৰি হৈছিলে। এয়া আছে আজি বতৰটো অকণমান, পৰিৱেশটো ভাল, মানুহ হৈছে দেই। এয়া একদম শান্তিত। মোৰ মানে জানেনে, কৈছিলোঁ ন মোৰ ইয়াত বিশেষত্ব আছে নামঘৰৰ লগত। নাজানো, চাকৰি পোৱাৰ আগত মনতে ভাবি শৰাই এখন আগবঢ়াই থৈছিলোঁ। সেইটো ভাবিয়ে নে কি নাজানো আৰু, মনত বিশ্বাস মানে ক'ৰবাত। সেয়া আৰু আজি 3 বছৰ 4 বছৰমান একেৰাহে প্ৰায় অহা হয় নামঘৰলৈ। মোৰ বিশ্বাস আৰু প্ৰত্যেকৰ ক'ৰবাত ক'ৰবাত বিশ্বাস থাকে, মোৰ ইয়াত একদম বিশ্বাস আছে। মোৰ লিখীয়া মোৰ দৰে আপোনালোকৰ কাৰোবাৰ হৈছে নেকি? মই এইটো নকওঁ দেই ক'ৰবাত শৰাই আগবঢ়ালে চাকৰি পাব। মানুহৰ এটা মনৰ বিশ্বাস থাকে ন, সেই বিশ্বাসত ময়ো আগবঢ়াইছিলোঁ। সেয়া আৰু এয়া নামঘৰৰ পৰা আহি খানা খাবলৈ সোমাইছোঁ। ক'ত জানেনে? সেইদিনাখনি সোমাই একেখন বৰলুইত ধাবাত খাই ভাল পালোঁ বুলি নহয় দেই, এইফালে এইটো ৰাস্তাত ইমান ধাবা নাই, সেইকাৰণে ইয়াতে সোমাই দিছোঁ। ভাত দিবহি, ভাত খাম বহি থকা অৱস্থাত এগৰাকী ভোক লগা যুৱতী, এগৰাকী নহয় চবৰে ভাত খাবলৈ হৈছেগৈ। মানে ইমান ভতুৱা মানুহ ন আমি, এসাঁজমান নাখালে এনেকুৱা লাগে যে বহুত বেয়া। মানে কিমাননো দেৰি হৈছে, 10টা 10 ভাত খাইছে। নেলি আমাৰ ভাত পালেহি। শেষত
দুখনমান ফটো আগবঢ়াই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আকৌ নতুন ভিডিঅ'ত লগ পাম, বাই বাই।